আৰু বাহৰ যদি আপুনি কৰে তেতিয়াহ'লে খৰচটো বহুত বেছি পৰি যায়। ইয়াতে আমাৰ বাহতে মোটামুটি ধৰক 40,000 মান পৰিছে টোটেল ঘৰটো মিলাই কেলে। কিন্তু মাটিত সেই 40,000টো আপোনাৰ হয়তো 15,000ৰ ভিতৰত হৈ গ'ল হয় বাহত, কিন্তু আমাৰ এক্সট্ৰাভাৱে 25,000 এক্সট্ৰা গুচি গ'ল, কাৰণ আমাৰ তলৰ যিখিনি বাহ আছে সেইখিনি দিব লগা হ'ল। নমস্কাৰ, আজি আমাৰ মুৰ্গীৰ 5 নম্বৰ দিন। আচলতে কালি বৰষুণ বহুতে আহিল, বৰষুণ বতাহ, সেইকাৰণে চবখিনি বস্তুৱে বিশৃংখল হৈ পেলাই পৰি আছে ইফাল সিফাল। আজিৰ দিনত আমি এইখিনি চাফ কৰিম। এয়া মুৰ্গীৰ পোৱালিৰ চাইজ চাওক, 5 নম্বৰ দিন আজি। মই এইবাৰে প্ৰথম ব্ৰইলাৰ ফাৰ্ম কৰিছোঁ। তাৰ আগতে লোকেল মুৰ্গীৰ ফাৰ্ম আছিলে মোৰ, আৰু লগতে হাঁহৰ ফাৰ্মটো আছে, আপোনালোক জানে। আৰু এয়া হৈছে আমাৰ ফাৰ্মৰ কমপ্লিট ভিউটো। কালি ৰাতি হঠাৎকৈ বহুত ডাঙৰ বৰষুণ দিলে, সেইটোৰ কাৰণে বৰষুণৰ লগতে বতাহ আহিছিলে, আৰু যিটোৰ কাৰণে চাৰিওফালে পানী অলপ অলপকৈ বতাহৰ কাৰণে সোমাই গ'ল। কিন্তু পোৱালিখিনিৰ একো হোৱা নাই, পোৱালিখিনিৰ ইফালে পানী সোমোৱা নাই। আৰু আমি সেয়া ফাৰ্মৰ মাজত দিছোঁ ধানৰ টুক, যিটো কয় টুকটো দিছোঁ। আচ্ছা, আমাৰ ফাৰ্মৰ বিষয়ে মই অকণমান কওঁ। আমাৰ ফাৰ্মৰ দুটা পাৰ্ট আছে। এটা এইটো পাৰ্ট হ'ল আপোনাৰ বাঁহেৰে বনোৱা হৈছে, আৰু এইখিনি আমি নেট দিব লগা হ'ল, কাৰণ বাঁহ আমাৰ শ্বৰ্টেজ হৈ গ'ল, আৰু এই সময়ত বাঁহ মেক্সিমাম মানুহে বিক্ৰী নকৰে, আৰু বাঁহ পাবলৈও অকণমান অসুবিধা। সেইকাৰণে আমি এইখিনি নেট দি দিলোঁ। তো নেট দিয়া বাঁহতকৈ নেটটো ইমান ভাল নহয়, বাঁহটোৱে চবতকৈ বেষ্ট হয়, কিন্তু তথাপিও কাম চলাৰ দৰে এই বছৰৰ কাৰণে হৈ যাব। এতিয়া আমাৰ যিটো ফাৰ্ম আছে, এই ফাৰ্মটো কমপ্লিটলি পানীৰ ওপৰত। এতিয়া পানীৰ ওপৰত ফাৰ্ম আৰু মাটিৰ ওপৰত ফাৰ্মৰ মাজত বা কোনটো ভাল হয়, এইটো আপোনালোকৰ হয়তো প্ৰশ্ন থাকিব। চাওক, মাটিত যিটো ফাৰ্ম থাকে এইটো চবতকৈ বেষ্ট হয়। মাটিত হ'লে আমি ধৰক কাঠৰ ধূলি বা ধানৰটো আমি মিক্স কৰিব পাৰোঁ, কিন্তু আপুনি যেতিয়া পানীৰ ওপৰত থাকিব, যেতিয়া চাংঘৰত থাকিব, তেতিয়াহ'লে এই এনেকৈ প্লাষ্টিক দিব লাগিব, আৰু লগতে বহুখিনি সমস্যা দেখা দিয়ে। এতিয়া ডাইৰেক্ট বতাহখিনি ইয়াৰ তলৰ পৰা বতাহখিনি মাৰে, এইটো এটা প্ৰব্লেম। আৰু লগতে মাটিত হ'লে যিকোনো বস্তু আপুনি ট্ৰান্সপৰ্টেশ্যনৰ কাৰণেও সুবিধা হয়, আৰু চিক্সখিনিও খুব ধুনীয়াভাৱে ইফাল সিফাল যাব পাৰে। কিন্তু চাংঘৰত অকণমান ক'তবা নহ'লে ক'তবা অসুবিধাৰ সন্মুখীন হ'ব লাগে। আৰু বাঁহৰ যদি আপুনি কৰে তেতিয়াহ'লে খৰচটো বহুত বেছি পৰি যায়। ইয়াতে আমাৰ বাঁহতে মোটামুটি ধৰক 40,000 মান পৰিছে টোটেল ঘৰটো মিলাই কেলে। কিন্তু মাটিত সেই 40,000টো আপোনাৰ হয়তো 15,000ৰ ভিতৰত হৈ গ'ল হয় বাঁহত, কিন্তু আমাৰ এক্সট্ৰাভাৱে 25,000 এক্সট্ৰা গুচি গ'ল, কাৰণ আমাৰ তলৰ যিখিনি বাঁহ আছে সেইখিনি দিব লগা হ'ল। চ' সেইকাৰণে চবৰে পাৰ্চপেক্টিভটো বেলেগ বেলেগ হয়। এতিয়া কোনোবাই চাংঘৰত মাটি নথকাৰ কাৰণে চাংঘৰত কৰিব বিচাৰে, কোনোবাই মাটি আছে গতিকে মাটিত কৰিব বিচাৰে। চ' চবতকৈ বেষ্ট হ'ল মাটিত। এইবোৰ ঘৰ যিহেতু টেম্পৰাৰী ঘৰ হয়, টেম্পৰাৰী ঘৰবিলাকত বহুখিনি সমস্যা দেখা দিয়ে। এতিয়া ক'তবা ধৰক এইটো আমাৰ কমপ্লিটলি প্লাষ্টিকৰ হয়, এতিয়া কিবা পৰি গ'ল, প্লাষ্টিকটো ফাটি গ'ল, তো সেইটো এটা ৰিস্ক হৈ থাকে। লগতে ঘৰটো বাঁহৰ হয়, বাঁহৰ হোৱাৰ কাৰণে আপোনাৰ 2 পৰা 3 বছৰ সেই ইয়াৰ লংজিভিটি থাকিব, তাতকৈ বেছি নাথাকে। চ' ইয়াতকৈ চবতকৈ বেষ্ট হয় কি, আপোনালোকৰ যদি অলপমান পইচা থাকে, সেই পইচাখিনি ইনভেষ্ট কৰি গ'লে আপুনি একদম মজবুতভাৱে বনোৱাটোৱে চবতকৈ বেষ্ট। কিন্তু যদি পইচাৰ অকণমান প্ৰব্লেম হয়, তেতিয়াহ'লে 1-2 বছৰমান বাঁহেৰে আপোনালোক ট্ৰাই কৰিব পাৰে। তাৰপিছত যদি বিজনেছটো ভাল লাগে, তাৰপিছত আপুনি পাৰ্মানেণ্টলি কৰিব পাৰে। চ' আজি আমাৰ মুৰ্গীবিলাকৰ 5 নম্বৰ দিন। 5 নম্বৰ দিনত আমি প্ৰথমতে এদিন পিছতে আমি এণ্টিবায়'টিক দিয়া ষ্টাৰ্ট কৰিছিলোঁ। এণ্টিবায়'টিক 3 দিন দিব লাগিব। 3 দিন এণ্টিবায়'টিক দিয়াৰ পিছতে আমাক ভিমাৰেল ইউজ কৰিব লাগিব, ভিটামিন হিচাপত ভিমাৰেল ইউজ কৰিব লাগিব। চব এইটো হয়। চ' 120 ml আনিলে আমাৰ ইয়াতে 1632টা চিক্স দিছে। চ' ইয়াতে আমি 3 ভাগত ভাগ কৰিছোঁ, 3 ভাগত ভাগ কৰি 3 দিন খুৱাম। আৰু এইটো জৰুৰী নহয় যে প্ৰত্যেকবাৰে আপুনি ভিমাৰেলে দিব,
কেতিয়াবা যদি ভিমেৰাৰ পানীটো শেষ হৈ যায় তেতিয়াহ'লে আপুনি নৰ্মেল পানীও দিব পাৰে আৰু পানীৰ প্ৰতি বহুত ধ্যান দিব লাগিব পানীটো প্ৰথম কেইদিনমান আপুনি একদম ভাল পানী খুৱাব যাতে আইৰণ মুক্ত পানী হয় যাতে আইৰণ নাথাকে পানীটোত আৰু এনেকৈ লৰাই থাকিব লাগিব চিক্সখিনি নহ'লে কি হ'ব এই যে তলৰ যিখিনি টু আছে নহয় টুখিনি গৰম হৈ থাকে হিট হৈ থাকে এই হিট হোৱাতে ইহঁতৰ যিটো এই বুকুৰ পাৰ্টটো আছে সেই বুকুৰ পাৰ্টটো এঠাইত যদি বহি থাকে তেতিয়াহ'লে হিট হৈ যায় আৰু সেইটোৱে ক্ষতি কৰে এতিয়া যদি মৰ্টেলিটিৰ কথা কওঁ আমাৰ মৰ্টেলিটি আজি পৰ্যন্ত অকল 4টাহে হৈছে আনাৰ পৰা আজি পৰ্যন্ত তাৰ বেছি মৰ্টেলিটি আমাৰ হোৱা নাই এতিয়া নাজানো এইটো ৰেচিঅ' আমাৰ হিচাপততো ভালে এতিয়া পিছত যাই গ'লে কি হয় নাজানো আৰু আশা কৰোঁ মৰ্টেলিটিটো বহুত কম হ'ব কিন্তু বতৰ যিহে গৰম দেখা পাওঁ গৰমৰ কাৰণে কিছু অসুবিধা দেখা দিব পাৰে আৰু লগতে মোৰ ঘৰৰ যিকেইটা মুৰ্গী পোৱালি আছে সেইকেইটাও খুব ধুনীয়াভাৱে ডাঙৰ হৈছে মই এইটো আপোনালোকক ভিডিঅ' এটাত দেখাই দিম আৰু লগতেতো হাঁহ আৰু মুৰ্গী আমাৰ ফাৰ্ম আছে সেইটোৰ বিষয়েও আপোনালোকক জনাইয়ে থাকিম সো ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব লগতে লাইক কৰিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ আৰু এটা ভিডিঅ'লৈ নমস্কাৰ